আমি মানে মাক বাপক যেতিয়া হ'ম তেতিয়া গম পাম আৰু ন অতি সোনকালে হ'ম আপোনালোকে আশীৰ্বাদ কৰিব মায়ে মই তালৈকে চাহ দিয়া নাই তালৈকে তাৰপিছতে মায়ে দিনতে পঢ়ে মানে মানুহ বৰষুণ দিলি বিশাল খাই পৰে আমাৰ মায়ে দিনতে পঢ়ে ये बा भाई ये रा ये बा खतरा काली मरছে হা হেমৰে বল নাই নেকি যা হেনতে পৰি থাক কালি কি মনত পছছি একদম বনাইছি আমাৰ বেয়া খাবা পাৰা নাই বলে তই ৰাতি কই हेलो गाइस কেলো আছে সো গাইস স্বাগতম জনাইছো আজি এই ভিডিওটো লাগি আশা কৰিছো আপোনালোক সকলো ভালেই আছে মইও ভাল আৰু বেয়া মাজত ভালো নাই বেয়াও নাই মানে সর্দি লাগছি আলজিবা বাছি মানে টনসিল হৈছে এই টনসিলটো কাৰণে অলপমান বেয়া আৰু বাকিখিনি ভালো কালি পৰীক্ষা মানে ভিডিওটো কালি মানে আজিয়া পৰীক্ষা গাইস গম পাইছি না যিদিনা ভিডিওটো দিছো সেইদিনা পৰীক্ষা তো মানে সেমিস্টার বুলবান না তো পঢ়াও নাই কি হ'ব আগদিনা পঢ়ি পিছদিনা পৰীক্ষা দাও বুলি লেকচাৰ মাৰো হে যাইতে পৰীক্ষাৰ বহি পেনটো কামেৰি বহি থকা যায় চবৰে ক্ষেত্ৰতে হয় সো গাইস জিয়া নহওক মই এটা সৰ্দি লাগি এতিয়া যাম আমি দীপিলা তাৰপিছত এয়া মই দীপিলাত যাম দীপিলাত কিছুমান অলপমান কাম আছে আমি জীৱনটো অলপমান অতিবাহিত কৰি আহো দীপিলা অলপমান অংশ এনজয় কৰি থাকো দীপিলা সো আপোনালোক আমাৰ সমভাগী হওক তো তাৰ কাৰণে মই এই ভিডিওটো ষ্টাৰ্ট কৰিলে যাতে আপোনালোক আমাৰ লগত সমভাগী হৈ পেলাই আপোনালোকে উপভোগ কৰে সেইকাৰণে মানে হেৰি কৰিছোঁ এতিয়া আমি বুন্দিয়াদি চাহ খাম এই বুন্দিয়াদি চাহ বনাব ধুনীয়াকৈ বলা আমি এয়া গৰম চাহ গাখীৰ দিয়া বুন্দিয়া বহেয়াল্লা সৰুৱাই মন কৰো গাইস আপোনালোকো বলক আমাৰ লগত জীৱনটো উদযাপন নকবি সঁচাটো গাইস ঠান মাৰি আছে ক'ত ঠান নাই দেখাব দে সো গাইস ঠান মাৰি আছে এতৰ সো গাইস এইফালে আমি পালো আমাৰ মন্দিৰটো সেইটো আমাৰ মন্দিৰ বাসুদেৱ মন্দিৰটো বিৰাট প্ৰমাণী মন্দিৰ হয় আৰু ইয়াতে ফটা জ্বলোৱা প্ৰজ্বলন আহি আছে 17 ডিচেম্বৰ এই ইয়াতে ফটা জ্বলাব 150 crore হ'ব নেকি 150 crore ভোটা এটা দিব আৰু পেণ্ডেল চেণ্ডেলেদি মানুহ বহুত ডাঙৰ ডাঙৰ মানুহ মুখা মাতা গৈছে ৰবিবাৰে ডেকোৰেচন নীলপল চলি আহিব হা তো হে আৰু এটা নতুন মন্দিৰ মানে সেইটো মন্দিৰ সৰু নহয় না মানে এইটো চাপ ঢালি আছে মানে সেইটো বস্তু এটা ট্ৰান্সফাৰ কৰি বৰাই মাৰা নাই কিন্তু বহুত প্ৰমাণী মন্দিৰ আপোনালোকে ভাবি পেলাই কিবা এটা ভিডিঅ' দি পেলাই আহক প্ৰমাণ পাব হেৰৈ সো গাইস ফাইনালি আমাৰ হৈ গেল এডমিট কাৰ্ড উললা এই কালি পৰহি পৰা পাৰা নাছিলো ল'ব লাগিব চাওমিন ইয়ে সো গাইস আইকনৰ পৰা ওলাই ললো খালো আৰু মজা লাগিল চাওমিনটো এই নাখালা আধা আধি সো এতিয়া ঘৰত যাওঁ যাওঁ সৰু কেইদিনে ভাল আছিল নে সৰু চলি কেইদিনে আমিতো সৰু আছিলো কোনবা বেয়া গলে ঘৰতে মাইৰ লগত তুমি আছিল এতিয়া কোন মাইক কবাও নৰি একদম ইমান দিছ লাগে কোনবা বেয়া গলে দৰকাৰ হয় একেবাৰে কান্দিম মাহঁতেও জানো ভাবে কাৰণে সৰু চলি কেইটা নহয় মাহঁতে জানো মনত পৰি থাকে আমাৰ বাপাই এনেকুৱা আছিল এনেকৈ মাতিছিল কাৰোবাৰ লগত কাজিয়া কৰোঁতে সৰুতে এনেকুৱা আমি মানে মাক বাপক যেতিয়া হ'ম তেতিয়া গম পাম আৰু ন অতি সোনকালে হ'ম আপোনালোকে আশীৰ্বাদ কৰিব আমি মানে এই বেলেগকৈ মই বেলেগকৈ মোক জনা বেলেগ এই জনা আমি খাই আছিলোঁ চব খানা হাঁহি আছে আমাৰ দুটাক মানে হেৰি বুলি খায়াক বইনাকক ঘূৰাই দিছে তোৰ ভুল নাই নহয় আকৌ গম নাপোৱাই নহয় সেইটো কবি আকৌ তই আমি দুটা যি খায়াক বইনা আমি এটা খায়াক বইনাকৰ নিচিনা নাপাওঁনে পুৰা ফ্ৰী আছে য'ত যি হ'লেও আকৌ চাওমিনো ভগি খালোঁ যি সেইকাৰণে উপায় নাই সিহঁতৰ আমি খাই গৈ একদম ভেজাল নোহোৱা এইফালে বৰমাই আহিছে ৰাকেশ দাৰ মাক ইউটিউবে ভালে আছা আছো দে মোক এংগে নিতুলিবি পাৰে একো নহয়
এই হেৰি ভিডিঅ'টো দিছি নহয় এই সেইটো সমাজৰ ভিডিঅ' আছিল যে সেইটো উঠি গৈছা অ দে যাওঁ ৰ আমি বৰমা লগ পাইছিলোঁ কাপোৰ ধুবা গৈছিল কি মৰম লগা হাঁহিটো মেলিলা দেখিছানে আমাৰ আশীৰ্বাদ ইমান জল্দি হ'ল বতৰৰ ফল বতৰত খাব লাগে গাইছ মানে শিলিখা খাইছোঁ শিলিখাত বহুত বিলাক ভিটামিন থাকে আমি এতিয়া বগৰীও খাম যিহে গাছ এইডাল মৰা গা বগৰীও ইমান ধুনীয়া লাগে বগৰীডাল মই একেলগে যাই আছোঁ হয় দে বেমাৰ এটা আদি কৰি ইত্যাদি এক্সেট্ৰা বজাৰ বাৰ নে তামাম মানুহ পুৰা একেবাৰে ফুৰন্তি আহন্তি মানুহ দি আছে আহি আছে যাই আছে এই গেষ্টিক উঠছি পেটৰ বিষ উঠি আছে এইটা আহো নাহো কৰি পেলাই আহি আছে বেয়া লাগছে বোলে পুলিচৰ চাকৰি নাপায় গেষ্টিকৰ কাৰণে গেষ্টিকৰ কাৰণে গাইছ পুলিচে চাকৰি নকৰে নাপোৱে মানে বলে নাই বল নেহি হা গাইছ পাল্লা একদম হেৰি হৈ গৈছে চাও ইয়াৰ মাটিত লাগছি 25 কেজি আছে বোলা 5 কেজি 7 কেজি 7 কেজি দিকে মানুহে দুটা দি 52 কেজি ও মাই গড এ ৰইতা নুমুৱাটো মুখে নুঠিলে 52 কেজি আছে মোৰ 52 এ যাওয়া হে ঘৰ লৰাই নাই গাইস আমি ঘৰ আহি পালো শো গাইস ফাস্ট যাওতে সিটটা হেৰি যাওতে পাওতে ইমান সুবিধা লায়া গানো ৰতে দিলি যে দেখো বলে লায়া যাওঁতে বিৰাট ফ্ৰেছ যাওঁতে খায়ো যাওঁ এই গাখীৰ দিয়া আছে আকৌ মই তই আহিবি আমাৰ তাত বাই বাই এই ঘৰত যাব বাই বাই চ' গাইজ ঘৰ আহি পালোঁ এয়া ল'লোঁ এডমিট ডিপিলাতে এডমিটৰ কাৰণে গৈছিলোঁ তো এডমিট দুখান লৈ ল'লোঁ তাতে ফটো অহা নাই গাইজ ফটো অহা নাই এডমিটত এতিয়া যাওঁ যাই পেলাই ফ্ৰেছ কৰোঁ দেউতা বজাৰ গৈছিল আকৌ চাহ নাস্তা আনিছে চাহ খাম চ' গাইজ আমাৰ বজাৰ আহি পেলাই বহুত বজাৰ এয়া একেবাৰে এইটো আনিছে মিঠেই এয়া মিঠেই তাৰপিছত সেয়া এনেকুৱা ওলাইছে চাওঁ অকণমান কি সেয়া কেইটা গাইছ এয়া চাবোন দুটা আনে তাৰপিছত বজাৰ দেখা পাই ভাবোৱা মানুহবিলাক আমি থৈ দিয়ে 2 বিধ দালি তাৰপিছত এয়া মিঠেই দুটা এটা গুড় এটা হেৰি এয়া চাহ নাস্তা বাৰু এয়া হেৰি তাৰপিছত হালধি তাৰপিছত এয়া বেঙেনা চেঙেনা চব্জি টব্জি আছে আৰু বিশেষ বস্তুটো হ'ল আমাৰ পেন আনিছি পেন এইকেইটা গৰম হৈছে সেইকেইটা হেঙেৰা চ' গাইজ এতিয়া বজাৰ আহি পেলাই আমি এতিয়া খাম চাহ আকৌ হেপেনে আহে ইয়াৰ বাৰু এইটো পেণ্ট পচন্দ হৈছে ই বাৰু পিন্ধিব এইটো গেঞ্জি কাপোৰৰ কিন্তু মই নিপিন্ধো মই এনেকুৱা পচন্দ নহয় আৰু মই এনেকুৱা নিপিন্ধো পুতুৱে পিন্ধিব আমাৰ পুতুৱে লিডাৰ এই লিডাৰৰ মোৰ কাৰণে দিয়াটো লিডাৰৰ পেণ্টৰ ভালে কিন্তু মই নিপিন্ধো পাজা শুই যা চেথা আটাই ভুজিয়াটোক শুই যা বুলি কয় এই
ভুজিয়া খাইছে না ভুজিয়া গাইজ 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 ভাত আমাৰ ৰেডি দুপৰীয়াৰ অহাৰটো ৰেডি মানে আহাৰটো ৰেডি চ' গাইজ মানে অন্নমুঠি এতিয়া গ্ৰহণ কৰোঁ ৰাতি এতিয়া ৰাতি বোলোৱাই দুপৰীয়াৰ বোলে দুপৰীয়া বোলে আহে চ' গাইজ দুপৰীয়া অন্নমুঠি এতিয়া গ্ৰহণ কৰোঁ আমি সবে মিলি এয়া মায়ে হেৰি কৰি আছে পিঠাগুড়ি পিঠাগুড়ি কৰি আছে মানে এয়া নাৰিকলেদি সানি আছে এতিয়া পিঠা বনাব হাপিনিয়া পিঠা বনাব কি পিঠা এই কুকাৰৰ মুখত দিয়া এয়া আমাৰ পকৰা পটলঙে কৰি আছে নাৰিকল ৰুকা নাৰিকল ৰুকি আছে ই মই খাউৰীয়া মই কৰোঁ এয়া মই খাউৰীয়া আৰু মিকু খাউৰীয়া হয়নে মিকু মিকু তুমি মই খাউৰীয়া কেনে দিদি হৈছিলে এইবাৰো এই এফেলিয়াই হ'ল হলেও বগা আছে পিঠা বনাইছি আমাৰ পানী লাগি আছে খাবি আৰু নাৰিকলৰ ভাত নাখালি কি হ'ল চাউলৰে হেৰি হ'ব তুমি চাগে জানা পিঠা নাই নে আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ আপোনালোকে বেয়াই নাপাব যিহেতু অলপমান জমনি কিবা হাগা মুটা কিবা কৰিলোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই লাভ ইউ অল ভালে থাকক সকলোৱে মই ভালে থাকোঁ সেইটা আমি গৰু আনিব আহিছোঁ সেয়া গৰু আনি আছে তেতিয়া ময়ো গৰু আনো তো ভিডিঅ'টো শেষ কৰিছোঁ বঢ়িয়াকৈ এডিট কৰি পেলাই আকৌ আপোনালোকক দিব লাগিব তেতিয়া আপোনালোকে লাইক কৰিব লাগিব কমেণ্ট কৰিব লাগিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব বাই বাই লাভ ইউ অল লগ